বন্ধুসকল পুনৰ সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। নৱেম্বৰত ঠিক হৈছিল বিয়া, কিন্তু তাৰ পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৰীমাই। মৃত্যু চিৰন্তন সত্য বুলি জানিও মৃত্যুক সহজভাৱে মানি ল'ব নোৱাৰে কোনেও। মৃত্যু মানে এবুকু বিষাদ। নৱেম্বৰত বিয়া ঠিক হৈছিল ৰীমাৰ। বিয়াৰ বাবে ইটো সিটো বজাৰ সমাৰো কৰিবলৈ আৰম্ভ কৰিছিল ৰীমাৰ পৰিয়ালৰ লোকে। কিন্তু ঘৰখনলৈ এই সুখৰ মুহূৰ্ত অহাৰ পূৰ্বেই নামি আহিল এক কালসন্ধ্যা। ৰীমা ডেণ্ডোৱে পৰিয়ালৰ সৈতে উৰিষ্যাৰ সাহসী বাৰীলৈ ফুৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা, আৰু সেই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে ৰীমাই। জানিব পৰা মতে উৰিষ্যাৰ সাহসী বাৰীৰ পৰা বিশাখাপট্টনমলৈকে যাত্ৰাপথত গঞ্জাম আৰু কন্ধমান জিলাৰ সীমান্তৰ কলিংগ ঘাটৰ ওচৰত পৰ্যটকৰ দলৰ বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই মঙলবাৰে বাগৰি পৰে। এই দুৰ্ঘটনাত বাছখনত থকা 6গৰাকী পৰ্যটকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আহত হয় প্ৰায় 45জনৰো অধিক পৰ্যটক। এই ভয়ংকৰ দুৰ্ঘটনাটোতে প্ৰাণ হেৰুৱাই পশ্চিমবংগৰ জীয়ৰী ৰীমা ডেণ্ডোৱে। দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে গভীৰ শোক ব্যক্ত কৰাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। শেষত ৰীমা ডেণ্ডোৰ লগতে আন পৰ্যটকসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।